نحمده ونصلي على رسوله الكريم بسم الله الرحمن الرحيم জোতা পিন্ধা আৰু জোতা খোলাৰ ইসলামিক তৰিকা ইসলামিক নিয়ম হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু তেওঁ ফরমায় হুজুর সাইয়্যিদে আলম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় তেওঁ কয় যেতিয়া তোমালোকে জোতা পিন্ধিবা তেতিয়া খো ভৰিখন পিন্ধিবা যেতিয়া তোমালোকে প্ৰথমে খো ভৰিখন পিন্ধিবা তাৰ পিছত বাওঁ ভৰিখন পিন্ধিবা যেতিয়া জোতা খুলিবা প্ৰথমত বাওঁ ভৰিখন খুলিবা তাৰ পিছত খো ভৰিখন আৰু যেতিয়া তোমালোকে এক পাত জোতা পিন্ধি কেতিয়াও নুফুৰিবা কেতিয়াও নচলিবা যদি জোতা পিন্ধিবা তেনেহ'লে দুই পাত জোতা পিন্ধিবা নহ'লে দুই পাত জোতা খুলি থৈ দিবা হুজুৰ সৰকাৰে মদিনা আলাইহিছ সাল্লাতু ওয়াসসালাম এক পাত জোতা পিন্ধি ফুৰিবৰ কাৰণে মানা কৰি দিছে প্ৰিয় মুছলমান যিসকল ব্যক্তিয়ে জোতা এনেকৈ কৰিব তেনেহ'লে তেওঁৰ কি হ'ব সুন্নত আদায় হ'ব আৰু বেমাৰৰ পৰা বাচিব পাৰিব যদি ইয়াৰ কোনো যদি পিন্ধোতে খো ভৰিখন নিপিন্ধে যদি বাওঁ ভৰিখন পিন্ধে যদি খোলাওঁতে বাওঁ ভৰিখন খুলিব লাগিছিল তেওঁ যদি খো ভৰিখন খোলে তেনেহ'লে তেওঁৰ এনেকুৱা বেমাৰ হ'ব ডাক্তৰ কবিৰাজ হাকিম কোনো ধৰিব নোৱাৰা বেমাৰ হৈ যাব গতিকে হুজুৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছতো আমল কৰা হওক আৰু আমালোকে বেমাৰৰ পৰা বচা হওক আল্লাহ পাক আমালোকক হুজুৰ নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উসওয়াতুন হাসানা মানি চলিবৰ কাৰণে তৌফিক দান কৰক প্ৰিয় মুছলমান নিজে বাচক নিজৰ ঘৰখনকো বাচক জাহান্নামৰ জুইৰ পৰা